নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল হেলথ এণ্ড ৱেলথ। শৰীৰৰ যে আমাৰ বিভিন্ন অংগ আছে সেই অংগবিলাকে কি কৰে কি নকৰে জানিবলৈ মন নাযায়নে? তো আজি আপোনালোকৰ মাজত মই এটা টপিক আনিছোঁ, যিটো টপিক মেইনলি কিডনিৰ ওপৰত আনিছোঁ। তো শৰীৰত থকা কিডনিয়ে কি কৰে ইয়াৰ বিষয়ে আজি আপোনালোকক মই অকণমান জনাম। আৰু আপোনালোকে মই ভাবোঁ এই ভিডিঅ'টো যদি শেষলৈকে চাই কিডনিৰ যিমানখিনি ফাংচনছ আছে গোটেইখিনি আপোনালোকে বুজি পাব, আৰু কিডনিৰ ইম্পৰ্টেঞ্চটো কিমান বেছি হয় শৰীৰৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চালে বুজি পাব। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু আজি যদি মোৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' বলক আমি আমাৰ ভিডিঅ' অন কিডনি ইন আৱাৰ বডি আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল, আমি যে পানী খাওঁ কিন্তু ইমানটো পানী শৰীৰত নালাগে একচুৱেলি। তো শৰীৰত যিখিনি এক্সট্ৰা পানী থাকে আৰু তাৰ উপৰিও যিবিলাক অদৰকাৰী কিছুমান ৱেষ্ট প্ৰডাক্ট শৰীৰত বনে, যেনেকৈ আমি খানা খালে তাৰে কিছুমান অলাগতিয়াল বস্তু আহে, ঠিক সেইদৰে শৰীৰত আপোনাৰ মেডিচিনছ আমি যেতিয়া খাওঁ মেডিচিনছৰ যিখিনি অলাগতিয়াল বস্তু সেইবিলাক আমি হাত ভৰি যে লৰাওঁ, মাছলছ লৰাৰ কাৰণেও কিছুমান অলাগতিয়াল বস্তু ফৰ্ম হয় শৰীৰৰ ভিতৰত। এই বস্তুবিলাক যিবিলাক অলাগতিয়াল শৰীৰত নালাগে, এই গোটেই বস্তুবিলাক এই পেচাবৰ জৰিয়তে ওলাই যায়, আৰু সেই পেচাবটোক কিডনিয়ে ফৰ্ম কৰে। তো প্ৰথম যিটো মেইন ফাংচন কিডনিৰ হৈছে টু ফৰ্ম ইউৰিন ফৰ্ম কৰি আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পানী, তাৰোপৰি অলাগতিয়াল যিবিলাক অদৰকাৰী বস্তু সেই গোটেই বস্তুবিলাক পেচাবৰ জৰিয়তে ওলাই যোৱাত সহায় কৰে। দ্বিতীয়টো হৈছে বেলেঞ্চ মিনাৰেলছ। তো মিনাৰেলছ যিটো ৰাসায়নিক যিখিনি বস্তু আমাৰ শৰীৰত লাগে, বিভিন্ন ফাংচনত লাগে, আপোনাৰ মাছল, ব'নছ, ব্লাড, এই সকলো বস্তুতে কিছুমান মিনাৰেলছ থাকে। এই মিনাৰেলছৰ যিবিলাক লেভেল কিমান থাকিব লাগে শৰীৰত, এই গোটেইখিনি বেলেঞ্চ কৰি ৰাখে কিডনিয়ে। যিখিনি অদৰকাৰী মিনাৰেলছ শৰীৰত থাকে সেই গোটেইখিনিক বাহিৰ কৰি দিয়াত হেল্প কৰে একমাত্ৰ এটাই অংগ, সেই অংগটো হৈছে কিডনি। কিডনিয়ে আমাৰ শৰীৰত যিটো ব্লাড প্ৰেছাৰটোক মেইনটেইন কৰে। তো কথা হ'ল, ব্লাড প্ৰেছাৰ যদি কমি যায় সেইটো বঢ়াই দিয়াত কিডনিয়ে এটা এনজাইম ছিক্ৰেশ্যন কৰে, যাক আমি ৰেনিন বুলি কওঁ। এই ৰেনিন এনজাইমটোৱে কি কৰে, ব্লাড প্ৰেছাৰ যদি কমি যায় সেইটোক বঢ়াই দিয়াত হেল্প কৰে। তো কিডনিৰ এটা বহুত ডাঙৰ ৰোল ব্লাড প্ৰেছাৰ মেইনটেইন কৰাত। পানী আৰু নিমখৰ পৰিমাণটোকো মেইনটেইন কৰে কিডনিয়ে, আৰু সেইটোৰ কাৰণে আমাৰ এই ব্লাড প্ৰেছাৰটোকো মেইনটেইন কৰাত আমাৰ কিডনিয়ে সহায় কৰে। কিডনিয়ে শৰীৰত থকা যিটো RBC, সেই RBCৰ প্ৰডাকশ্যনত সহায় কৰে। যদি RBC শৰীৰত নাইকিয়া হৈ যায় কি হ'ব, যিটো অক্সিজেনক যিটো আদান প্ৰদান শৰীৰৰ বিভিন্ন অংগত যে অনা নিয়া কৰে সেইটো RBCয়ে নিয়ে। আৰু RBC যদি শৰীৰত কমি যায় তেনেহ'লে আমি মানুহজনক এনিমিয়া হোৱা বুলি কওঁ, মানে ৰক্তহীনতাত ভোগা বুলি কওঁ। শৰীৰত যদি ৰেড ব্লাড চেল কমি থাকে তেনেহ'লে কিডনিয়ে এটা হৰমন উলিয়াই দিয়ে, সেইটোক কয় ইৰেক্ট্ৰপয়েটিন। এই ইৰেক্ট্ৰপয়েটিনে কি কৰে, শৰীৰত থকা যিটো ব'ন মেৰত গৈ ছিগনেল দিয়ে, আৰু যিটোৱে ছিগনেল পোৱাৰ পিছত RBCৰ প্ৰডাকশ্যনটো অট'মেটিক বাঢ়ি যায়। তো ইনডাইৰেক্ট এফেক্ট অফ কিডনি ইন প্ৰডাকশ্যন অফ RBC বাই দ্য হেল্প অফ দ্য হৰমন ইৰেক্ট্ৰপয়েটিন হুইচ ইজ ছিক্ৰেটেড বাই কিডনি। শৰীৰৰ থকা যিবিলাক হাৰ্ডি আছে, যিবিলাক ব'নছ আছে, তাক ষ্ট্ৰং কৰি ৰাখে। কেনেকৈ ৰাখে? কথা হ'ল, যেতিয়া আমাৰ ব্লাডত যেতিয়া আমি কেলছিয়াম লেভেলটো মেইনটেইন হৈ থাকে তেতিয়া কোনো প্ৰব্লেম নাই। যদি কেলছিয়াম লেভেলটো কমি যায় তেতিয়া কিডনিয়ে এটা হৰমন ছিক্ৰেট কৰে, এক্টিভ ভিটামিন D2 এক্টিভেট কৰে, আৰু সেই ভিটামিন ডিয়ে কি কৰে, শৰীৰত থকা কেলছিয়াম লেভেলটো মেইনটেইন কৰে, আৰু এই ধৰণে শৰীৰত এই যিটো ব'নটো ষ্ট্ৰং কৰি ৰাখে। আৰু যদি কিবা কাৰণত এই ভিটামিন ডিৰ পৰিমাণটো কমি যায় তেতিয়া কি হয়, কেলছিয়ামৰ যিটো এবজৰ্পশ্যন সেইটো কমি যায়, কেলছিয়ামটো ৱেষ্ট আউট হৈ যায়, আৰু যিটো কাৰণত মানুহৰ খুব কম বয়সতো বা খুব বেছি বয়সতো মানুহৰ হাৰ্ডিৰ প্ৰব্লেম আহি যায়, আৰু কিডনি প্ৰব্লেম হ'লে হাৰ্ডিৰো প্ৰব্লেম আহি যায় অট'মেটিক, কাৰণ এই এক্টিভ ভিটামিন ডিটো নাইকিয়া হৈ যায়। তো কথা হ'ল, আজি সেই কিডনিৰ বিষয়ে যিটো আপোনালোকক ক'লোঁ মই, এইটো এটা ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ'। আপোনালোকে গোটেই কিডনিৰ যিটো কেমেষ্ট্ৰি সেইটো বুজি পালে, আৰু শৰীৰত যে কেমেষ্ট্ৰিটো বেলেঞ্চ কৰি ৰখাত যে কিডনিৰ কিটো অৰিহণা আপোনালোকে গোটেইখিনি গম পালে। আৰু যদি মই ভাবোঁ এই ভিডিঅ' যিটো কিডনিৰ বিষয়, এইটো যদি ভালকৈ আপোনালোকে যদি ষ্টাডি কৰে, ভালকৈ যদি চাই, তো আপোনালোকে গোটেইখিনি ক্লিয়াৰ হৈ যাব। আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকক ভৱিষ্যতেও লাগে বুলি ভাবে তেনেহ'লে মোৰ এই ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ ছাবস্ক্ৰাইব কৰি দিব।